কবিতাৰ শিৰোনাম যৌৱনৰ ধামখুমীয়া, ৰচনা জিতু এম তালুকদাৰ। বুকুৰ তেজৰ চিয়াহীৰে লিখিম কবিতা, মৰম এনাজৰীৰে বান্ধিম ভালপোৱাৰ দলিচা। ইতিহাস সাক্ষী আমি দুয়ো পাতিম আনে নেদেখা এখন ঘৰ। সৰগৰ কোনো স্থানত ঈশ্বৰৰ আশীৰ্বাদত তাতে জীৱনে ৰহণ সানিব। মৰমত ফুল ফুলিব, জোনাকে পোহৰ দিব, সমীৰে চেঁচা কৰিব উতলা হিয়া। আকাশ সৰকা বৰষুণে জীয়াই তুলিব মোৰ কলিজাৰ এবুকু উলাহ। এদিন তুমি আহিবা, কিদৰে জীয়াই আছো চাই যাব পাৰিবা। তোমাৰ স্মৃতিবোৰ কিদৰে সাঁচিছো অনুভৱ কৰিব পাৰিবা। মলয়াৰ পৰশত সেমেকি উঠা অভিমানী মনৰ বাগিচা। উদং ৰাতি কিদৰে কটাওঁ, সপোন নগৰীত কিদৰে কথা পাতো। সময় বাগৰি যায়, এন্ধাৰবোৰ ঘন হৈ যায়। অশ্ৰু মচি মোহাৰি আজীৱন আছো। কুহুমীয়া প্ৰেমৰ ধামখুমীয়াত হেৰাই যাবা নেকি? ধূসৰ হ'ব নেকি ভালপোৱাৰ প্ৰতিশ্ৰুতি? নিভাজ প্ৰেমৰ পৰিণতি নিয়তিৰ চাকনৈয়াত নেৰভেৰ মনক বুজাব নোৱাৰা ব্যথা। চকু মেলি চোৱা, মাথো চোৱা, শিকি লোৱা, সমলি লোৱা। পাখি মেলা জীৱনক উৰিব দিয়া। যৌৱন আছে বাবেই মৰম আছে। যন্ত্ৰণা বিষাদ দিছা সহিছো। শেষ পৰিণতি জীৱনৰ কাল হ'ব নেকি?